গুড মৰ্ণিং গাইজ, আপোনালোকৰ কি খবৰ ভালে লাগে কমেণ্টত জনাবচোন। টোপনিৰ পৰা উঠিলোঁ ৰ'বক, আজি উঠাত দেৰি হ'ল। কালি ৰাতি IPL চাই আছিলোঁ খেলা, তাৰপিছত ৰাতি ঘুমোতে দেৰি হ'ল, সেইকাৰণে আজি উঠাতে দেৰি হ'ল। এতিয়া মুখখন ধুই লওঁ ৰ'বক, তাৰে পিছত দেখা যাব ক'ৰ পানী ক'ত যায়, কি হয় ক'ত কি হয়। এতিয়া মুখখন ধুই লওঁ। মই আঙৰাজী দাঁত ঘহোঁ দিয়ক, মই কলকাতি দাঁত নলগাওঁ। আঙৰাজী দাঁত লগালি, আঙৰাজী দাঁত ঘহলি ভাল হয়, দাঁতগিলা পূৰা চাফাও হয় আৰু দাঁতগিলাও শকাই নাখায়, সেইকাৰণে মই আঙৰাজী দাঁত ঘহোঁ। মুখখন ধুই লওঁ ৰ'ব, মুখখন ধুই লওঁ। মুখ চুখ ধোৱা হৈ গ'ল। মুখ ধুই উঠি পানী খাব লাগে বোলে গাইছ, পানী খাই ৰ'ব এক গিলাচ, পানী খাই গাটো ধুই লওঁ। আমাৰ ইফালে মানে বাঘ অহাও আহিব, বাঘ অহাইত যাব লাগিব। আমাৰ ইফালে চাই থাকব, বাঘ অহাই আমাৰ ইফালৰ মন্দিৰৰ গোসাঁই আহিব, গোসাঁই ঘূৰাই সেই গোসাঁই আহিব। মুখ ধুই পানী এক গিলাচ খাই লওঁ, তাৰে পিছত গাটো ধুই ল'ম ৰ'ব। এই পানী খাই লওঁ ৰ'ব। এতিয়া গা ধুব যাওঁ, এই কাপোৰ দিয়ে গা ধুব যাওঁ। কাপোৰ চাপোৰ লৈ এতিয়া গা ধুব যাওঁ নদীত। গা ধুব যাই আছোঁ আমি। এই আমাৰ লগত মিষ্টাৰ ফেকু আছে, এইটো ফেকু আৰু মই। বেলেগ নালাগে আমাক গা ধুব গ'লে, আমি দুটাই কাফি, আমি দুইজনে যাম গা ধুব। আমাৰ ইমান মানুহলৈ লাভ নাই, মজা নালাগে ইমান গা ধুব গ'লে। দুইজনে যাব লাগে, গা ধুব লাগে। বেছি গেলি মানে কি হৈ যায় না গাইছ, গা ধোৱাটো নহয়, বহুত দেৰি হৈ যায়। একদম মেল মাৰি কথা পাতি থাকোঁতে এই 10 মিনিটৰ আহিব লগাতে 1 ঘণ্টা হৈ যায়। সেইকাৰণে আৰু আমি আৰু দুইজনে আহোঁ, কেতিয়াবা মই একলাও আহোঁ। মানে লগৰ লগত আহিলে বহুত দেৰি হৈ যায়, মেল মাৰি থাকিব লাগে। ক'ত টেঙা চেঙা খাই 2-3 ঘণ্টা হৈ যাব। তাৰপিছত ঘৰত আহি গালি, নদীত গা ধুব যায় ইমান দেৰিকৈ আহিছা, কি কৰি আছিলি, সেইগিলাই আৰু। সেইকাৰণে একলাই যাওঁ, মেল মাৰিব লাগিলে বেলেগকৈ যাওঁ। এতিয়া আৰু একলাই যাই আছোঁ। আৰু মোৰ লগত সেই ফেকু আছে। নদী পাৰৰ সেউজীয়া নাজাৰা, এনেকৈ সেউজীয়া নাজাৰাৰ মাজে মাজে আমি নদী পাম, যাই আছোঁ। সেউজীয়া নাজাৰা, ৰাতিপুৱা গাটো ধুই ল'লি মানে দিনটোৰ কাৰণে অলপ চাফা লাগি থাকে। যদি ৰাতিপুৱা গাটো ধোৱা নাযায়, কেনে লাগি থাকে গাটো। সেইকাৰণে ৰাতিপুৱা গাটো ধুই ল'ব লাগে। মই নিজে গম পাইছোঁ, ৰাতিপুৱা গাটো নুধুলি একদম কেম্বা লাগি থাকে। কোনোবা দিনা মই দিনটো গা নুধো না, 3 দিনমান কেতিয়াবা গায়ে ধোৱা নহয়, নহ'লে মানে কেম্বা লাগি থাকে। কেতিয়া হয় জানা, ঠাণ্ডাৰ দিনত 3 দিনমান গায়ে নুধো। ইমান ঠাণ্ডাত আৰু কোনি গা ধুব এই, সেইকাৰণে থাকোঁ আৰু নোধাকে। কিন্তু গৰম দিনত নৰা, গা চা যি বাচনা ওলাই, সেইকাৰণে গৰম দিনত ডেইলি 2-3 বাৰ গা ধুৱেই আৰু মই। নদী আৰু পামেই, বেছি নাই, অলপমান আছে, পালোৱে আৰু। এইটো নদীৰ কাষ আৰু এইগিলা বাৰিষা বতৰ হ'লি এইগিলাত গোটাই পানী হয়। এইগিলা জেগাত গোটাই পানী হৈ যায় এইগিলাত। তাৰে পিছত লাঙি চাঙি লৈ আহোঁ, আস্ত্ৰা চাস্ত্ৰা লৈ আহোঁ, এইগিলাত আনি পেলাই মাছ চাছ মাৰা যায় আৰু। এইগিলা গোটাই পানী হৈ যায়, একদম বগা হৈ গোটাই পানী। লাঙি চাঙি পাতি থৈ যাওঁ, মাছ চাছ পাওঁ আৰু এইগিলাত। নদী আহি পালোঁ, এতিয়া গাটো ধুওঁ আৰু। গোসাঁই আহিব না দেৰিকৈ, অলপ দেৰিকৈ গোসাঁই আহিব আমাৰ ইয়াতে। আহিলে মানে গোসাঁইত থাকিব লাগিব, সেইকাৰণে গাটো ধুই লওঁ ৰাতিপুৱাতে। নদী আহি পালোঁ।
এতিয়া গাটো ধুই লওঁ আৰু আমাৰ গৰু চৰু এইগিলা দানা এইটো আমাৰ গৰু এইটো আমাৰ গৰু তাকে গাটো ধুই লওঁ বহুত ঠাণ্ডা বাপ্পা ঐ যি ঠাণ্ডা পানী একদম গা চা একদম খেৰকি গেছি বুঝল গা ধুমেই আমি বেলেগ গা ধুমেই মানে আমি খাতৰা গা চা ধোৱা হৈ গেল এতিয়া ঘৰত দেখি যাওঁ আৰু গহা আহিব এতিয়া ঘৰত দেখি যাওঁ আৰু হে গাইছ এই কলত তলে তলে ঘৰত যাই আছোঁ কেনেকুৱা জাগা একদম এইয়া কলত তলে ৰাস্তা এটা আছে এই দি আমি ঘৰত যাই আছোঁ আহি ভাল লাগছি নদীত গা চা ধুই বহুত ভাল লাগে গাটো অলপ পাতল লাগে নদীত গা ধুলে ঘৰত ইমান মজা নাই ঘৰত গা ধুই মজা নাই এই মটৰত দমকলত কুৱাত এইগিলাত গা ধুই মজা নাই নদীত যিটো মজা সেইটো ক'তো নাপায় নদীত গা ধুব লাগে নদীৰ মজাটো বেলেগ মজা একদম গাইছ আহি পালোঁ ৰ'ব গা চা ধুই আহিলোঁ আহি পেলাই এতিয়া ঘৰ পালোঁ ঘৰত সোমাই পেলাই কাপোৰ চাপোৰ থৈ আহিলোঁ এতিয়া এক জেগাত যাওঁ ৰ'ব এটা হেৰিত মানে কি মানুহ ঘৰত চাহ নাখাওঁ কাৰোবাৰ তাত যাওঁ ৰ'ব কাই চাহ দেই চাওঁ ৰাতিপুৱা ঘৰত চাহ নাখাওঁ চাওঁ ৰ'ব মানুহ তিন ঘৰত তাত মানে যাওঁ চাহ দেই না কি গম পাম ৰ দেই না নেদে চাই থাকোঁ যায় গাইছ এই ঘৰত এক ঘৰত তাত আহি পালোঁ আমাৰ ঘৰৰ কাষৰে এই বিকাশ দা ইহঁতৰ তাত আহিলোঁ কি কৰি আছে ইহঁতো বা আহিব এতিয়া আহিলোঁ ইহঁতে বা চাহ দেই না নেদে চাওঁ ৰ'ব কি কয় ঐ বিকাশ দা কি কৰছা ইহঁতৰ তাতো বা গহা আহিব এয়া প্ৰচেচিং চলি আছে এইগিলা গাইছ নহ'ব নিমিলে অংক ইয়াৰ পৰাই যাবই লাগিব নিমিলে ইয়াতে বেলেগত যাব লাগিব আৰু এটাত যাম গাইছ আৰু এটাত আহিলোঁ তিনিটা হেৰিত সোমাম ক'ত মিলে 2 নম্বৰত সোমালোঁ যাই আছোঁ এই চিন্মদা ক'ত আছা এই ইয়াতেও আহিব গাইছ বা গহাই পূৰা একদম চবেই মানে কাম চাম কৰি আছে আৰু কৃষ্ণ বৰ্ধিত আৰু এইটো বৰ্মা ঐ চিন্মদা ক'তে এয়া ঠগীৰ যোগাৰ কৰা হৈ গৈছে ঠগী এতিয়া গোসাঁই আহিব আৰু বৰবা লেখিয়াৰ বা গোসাঁই আহিব গাইছ গোসাঁই আহি গ'ল গাইছ গোসাঁই আহি আছে আমাৰ পৰা গোসাঁই ওলাই গুচি গ'ল এতিয়া আৰু গোটাই গাঁওখন ঘূৰিব চাই থাকক গাজি খাই আছোঁ গাড়ী অঁ
দীপক পাণ্ডে আমি এতিয়া যাই আছোঁ গোসাঁইৰ লগত চাওক মানুহ এনেকৈ গোসাঁইৰ লগত ঘূৰিব পালে পাপ চাপ একো নাথাকে চব কাটা যায় এনেকৈ মানুহগিলা চব আহি আছে চব বগা ধুতি মাৰিব লাগিব পাঞ্জাবী মাৰিব লাগিব নহ'লে এতিয়া আহিব নিদিয়ে আমিও গোটাই একদম ধুতি চুতি মাৰি লৈছোঁ এনেকৈ যাই আছোঁ আৰু আমি আগতীয়াকৈ আহি গ'লোঁ আৰু এঘাৰটাত এই আগতীয়াকৈ সেই আছে এয়া ঠগি যোগাৰ কৰা হৈ গৈছে ইয়াত ঠগি যোগাৰ কৰি আছে ঠগি যোগাৰ কৰা হৈ গৈছে এয়া মোৰ লগৰে এঘৰত ঠগি যোগাৰ কৰি আছে গাইছ বাঘ অহাৰ পৰা আহিলোঁ এতিয়া ঘৰত দেখি যাওঁ আৰু ভৰি চৰি বিষ উঠি গৈছে এতিয়া আমি ঘৰত যাওঁ আৰু গাইছ বাঘ অহাৰ পৰা ওলালোঁ আৰু এতিয়া আৰু বাঘ অহাৰ দেখি নাযাওঁ আৰু এতিয়া ঘৰত দেখি যাওঁ আৰু বাই বাই ঘৰত দেখি যাওঁ বাই